বহু দিনৰ মূৰত আজি লং ভিডিঅ' এটা লৈ আহিছোঁ দেই। আৰু এয়া দেখিছে নহয়, একেবাৰে ৰাতিপুৱা শুই উঠাৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে মানে চোতালখনকে ঝাৰু মাৰোঁ বুলি লৈছোঁ। আৰু মানে ঝাৰু মৰাখিনি প্ৰায় শেষেই হ'ল, একেবাৰে লাষ্টতহে মানে ভিডিঅ' অকণমান কৰোঁ বুলি লৈছোঁ। আৰু বেলিটো চাওকচোন, ইমান জোৰকৈ মানে ইমান ৰাতিপুৱাই মানে ৰ'দটো ওলাই নহয়। ৰাতিপুৱা সোনকালে উঠি পেলাই মানে কামখিনি কৰোঁ বুলি লওঁ, কিন্তু মানে চোতালখন সাৰোঁ মানে বেলিটো একেবাৰে মূৰৰ ওপৰতে পায়গৈ বুলি ক'ব লাগিব। ৰাতিপুৱা অকণমান সোনকালে উঠিম বুলি ভাবোঁ, কিন্তু মানে সাৰে নাপাওঁ দেই। উঠোঁতে মানে অকণমান দেৰিয়ে হৈ যায়, আৰু দেৰি হ'লে মানে এয়া চাওকচোন, ৰ'দতে মানে চোতাল সাৰিব লগা হৈছে। আৰু এইফালে এইবাৰ মানে আমাৰ হাঁহৰ পোৱালি কেইটামানো ওলালে দেই, সেইকেইটা মানে জুপি থৈছিলোঁ। আৰু এতিয়া যিহেতু বেলিটো ওলালে আৰু সেইটো কাৰণে হাঁহ পোৱালিকেইটাও মেলি দিলোঁ। আৰু কালি মানে তুলি চুলিবিলাক ৰ'দত দিছিলোঁ দেই, সেইটো কাৰণে মানে এয়া দেখিছে নহয়, যিহেতু তুলি চুলি মেলিবলৈ আমাৰ মানে ডাং চাং তেনেকৈ বন্ধা নাই, সেইটো কাৰণে মানে গছতে এনেকৈ ডাংডাল দি পেলাই ইয়াতে দিছিলোঁ। আৰু সেইটো কাৰণে কালি মানে ডাংকেইডাল আঁতৰাই থোৱা নহ'ল, আৰু আজি সেইটো কাৰণে ৰাতিপুৱাই আঁতৰাই লৈছোঁ। তাৰ পাছতে এয়া ফুলজোপা কাটি দিওঁ বুলি লৈছোঁ দেই। কাটি দিওঁ মানে কি, আৰু আগকেইটা কাটি দিছোঁ, আৰু মানে বহুত বেছি ওখ হৈ গৈছে চাওকচোন, একেবাৰে মানে মোতকৈও ওখ হৈ গৈছেগৈ। সেইটো কাৰণে আগকেইটা কাটি দিওঁ বুলি লৈছোঁ। কাটি শেষ হোৱাৰ পাছতো দেখা দিছোঁ দেই, কাটি পেলাই মানে এনেকুৱা কৰি পেলালোঁ। আৰু তাৰ পাছতে মানে ভৰি হাত ধুই মেলি ভিতৰলৈ বুলি আহিলোঁ। আৰু মায়ে মানে ৰুটি এখন বনাই থোৱা আছে, খাই লওঁ বুলি ক'লে, তাকে খাবলৈ বুলি লৈছোঁ। আৰু গুৰ লগত খাইছোঁ দেই। আৰু অকণমান সময় পাছতে মানে ভাত পানী খাই মেলি অকণমান সময় পাছতে এয়া দেখিছে নহয়, হাততে মানে ব্লেডখন লৈ পেলাই আহিছোঁ এয়া আমি গছৰ তললৈ বুলি, মানে পাণ পাৰিবলৈ বুলি আহিছোঁ দেই। আৰু এইফালে আমাৰ বাইদেৱে পাণ পাৰিবলৈ বুলি লৈছে, আৰু পাণজোপা মানে আম গছত আছে দেই। আৰু মানে পাণখিনি ইমানেই বেছি ওপৰত আছে, আপোনালোকক দেখা দিছোঁ বাৰু জুম কৰি পেলাই। ওপৰত মানে বহুত বেছি পাণ আছে, কিন্তু তললৈ মানে নায়ে দেই। তাকে মানে ইমান কষ্টৰে যে পাণ পাৰিলোঁ, আৰু এয়া চাওকচোন কেনেকুৱা পাণ পাৰিছোঁ, মানে ভালকৈ মানে পাৰিব পৰা নাই। এয়া চাওকচোন, দুখনমান ভাল পালোঁ বাৰু, দুখিলামান মানে একেবাৰে ফাটি চুটি শেষ কৰিলোঁ। তথাপিও মানে খাবলৈ বুলি হৈয়ে যাব আৰু এইখিনিয়ে। তাৰ পাছতে মানে ভিতৰলৈ আহি মেলি এয়া ঘৰ মুচিবলৈ বুলি লৈছোঁ দেই। আৰু ঘৰটো যে মই বহুত দিন মুচাই নাছিলোঁ, চাওকচোন ইমান বেছি লেতেৰা হৈ আছে। আৰু মুচিলেও মানে ইমান জল্দি যে লেতেৰা হৈ যায়, সেইটো কাৰণে মানে আজিকালি অকণমান চুস্তিয়ে লাগে। আৰু সেইটো কাৰণে বহুত দিন মুচাও নাছিলোঁ, তাকে আজি মুচি লওঁ বুলি লৈছোঁ। আৰু এই বেৰখনৰ কথা কৈ আছিলে দেই বহুতে, মানে মুচিবলৈ হ'ল আৰু মুচিবা বুলি তেনেকৈ কৈ আছিলে। মানে বৰষুণ দি দিছিলে যে ডাঙৰকৈ মাজতে, তেতিয়াই মানে মাটি অকণমান এৰি গৈছিলে, যাৰ কাৰণে মানে বেৰখন দেখিবলৈ অকণমান বেয়া হৈ আছিলে। আৰু সেইটো কাৰণে মানে বহুতে কৈ আছিলে যে মুচিবলৈ হ'ল, মুচিবা বুলি তেনেকৈ কৈ আছিলে। কিন্তু মানে মই মুচা নাছিলোঁ, কাৰণটো হৈছে যে বেৰখন মাটি গুচি গ'ল যিহেতু, সেইটো কাৰণে মানে গোবৰ অকণমানৰ প্ৰয়োজন হৈছিলে। আৰু যিহেতু আমাৰ ঘৰত গৰু নাই, সেইটো কাৰণে মানে মই মুচা নাছিলোঁ। কিন্তু মানে আজিকালি গোবৰ পাবলৈও টান বুলি ক'ব লাগিব দেই। আৰু আজি মানে গোবৰ চোবৰ নোহোৱাকৈ তেনেকেই মুচি দিছোঁ। আৰু এয়া একেবাৰে পিছবেলাখিনি সময়ৰ ভিডিঅ' দেই। দুদিনমান আগতে যে দেখাইছিলোঁ লাই শাক অকণমান সিঁচিছিলোঁ, সেইখিনি মানে আজি নেটখন বেৰি দিওঁ বুলি লৈছোঁ, যিহেতু কুকুৰাবিলাক আছে আমাৰ ঘৰত, কুকুৰাবিলাকে মানে গোটেই খুচৰি পেলায়, সেইটো কাৰণে মানে এফালে নেটখন লগাই দিওঁ বুলি লৈছোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।